ছাতি দি আমি আহিলো পূজা বুলি তো হেল্ল' গাইছ, নতুন এটা ভিডিঅ'ত সকলোৱে স্বাগতম জনাইছোঁ। আজি হয়তো থাম্বনেইল চাই সকলোৱে গমেই পাইছে ভিডিঅ'টো কেনেহেন হ'ব যাইছে। চাই দিয়ক সম্পূৰ্ণকৈ ভিডিঅ'টো। সেইখিনি দেখুৱাৰ আগতে গাইছ, মই মানে দিনৰ ভাগত অলপমান ভিডিঅ' কৰিছিলোঁ, সেইকেইটা ক্লিপ আগতে চাই লওক। তো গাইছ, মই এতিয়া অলপ মন্দিৰত চাকি জ্বলাই আহিম। গাইছ, মন্দিৰত বহুত ভিৰ হৈছে। গাইছ, ছাতি দিবা ৰখি আছোঁ, ৰ'ব, জাগাই নাই। ছাতি দি থাকোঁতে গাইছ, কিবাকে দিলোঁ দিয়ক ছাতি। আজি আমি গোপূজা আজি দ্বিতীয় কাৰ্যসূচী আমি আজি হোম আছে যে তাতে আমি উপস্থিত আছোঁ। বৰ্ণনা চেনেলটো আপোনালোকে চাব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু গাইছ, তাত মানুহবোৰ বহি আছে। আমি আহিলো পূজা বুলি আৰু গাইছ, আমাৰ ইয়াত গো পূজা হোৱাৰ কাৰণ হৈছে গৰুক পূজা কৰা হয়। আৰু গাইছ, এনেদৰে চাব পাৰে, এইখন হৈছে গেট আৰু এনেদৰে লাইটবিলাক দিছে। মই আপোনালোক ভালদৰে দেখুৱাই আছোঁ, চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো। ইয়াত এনেদৰে নাগৰাৰ নাম পৰিৱেশন কৰি আছে। আৰু 4 নৱেম্বৰত আহি আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু। তো গাইছ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। কোনোবাই যদি মই চেনেল ছাবস্ক্ৰাইব কৰি দিব।